আমাৰ জীৱনত তিনিটা বস্তু এবাৰহে পোৱা যায়, পিতৃ মাতৃ আৰু যৌৱন। তিনিটা বস্তুৱে জীৱনত কাকো অপেক্ষা নকৰে, জন্ম মৃত্যু আৰু বিবাহ। তিনিটা বস্তুৱে জীৱন মহৎ কৰি তোলে, সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন। তিনিটা বস্তুৱে আয়ুস কমায়, অসৎ চিন্তা, পৰৰ অনিষ্ট, পৰচৰ্চা। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে, কুচৰিত্ৰ, অলস্য আৰু অহংকাৰ। তিনিটা কথা কেতিয়াও পাহৰিব নালাগে, কৰ্তব্য, ঋণ আৰু আত্মসন্মান। তিনিটা বস্তু এবাৰ ওলাই গ'লে পুনৰ ঘূৰি নাহে, শৰ, মুখৰ কথা, প্ৰাণবায়ু। তিনিজনৰ প্ৰতি দয়াশীল হ'ব লাগে, নাবালক, ভকাতুৰ, পাগল। তিনিটা বস্তুৰ পৰা নিজকে বচাই চলিব লাগে, কুসংগ, আত্মস্বাৰ্থ, পৰনিন্দা। তিনিটা বস্তু সদায় স্মৰণ কৰি চলিব লাগে, ঈশ্বৰ, মৃত্যু, প্ৰেম। তিনিজনক সদায় সন্মান কৰিব লাগে, পিতৃ, মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে, কাম, ক্ৰোধ আৰু মোহ। যদি ভিডিঅ'খন চাই ভাল পালে প্লিজ ভিডিঅ'খনত এটা লাইক কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।